মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ পাঠ 2 উৎসৱ পাঠৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিব ওলাইছোঁ। চমু উত্তৰ লিখা। 1 নম্বৰ ক, শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? উত্তৰ: শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম গুৰু নানক জয়ন্তী। 1 নম্বৰ খ, বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? উত্তৰ: বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে। 1 নম্বৰ গ, অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? উত্তৰ: অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। 1 নম্বৰ ঘ, ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়? উত্তৰ: ওনাম উৎসৱত কাইকুটিক্কালী নৃত্য পৰিৱেশন কৰা হয়। 1 নম্বৰ ঙ, দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি? উত্তৰ: দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটোৰ নাম দুৰ্গা পূজা। 1 নম্বৰ প্ৰথম চ, বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম লিখা। উত্তৰ: বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হ'ল ছট পূজা। দুই নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা। উত্তৰ: বিহু অসম, বৈশাখী পঞ্জাৱ, পোংগল তামিলনাডু, ওনাম কেৰেলা, গণেশ চতুৰ্থী মহাৰাষ্ট্ৰ। ভাল পালে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে পিছৰ ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।